নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ব্ৰাইট ফিউচাৰ ইজ ড্ৰপ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। তো আজি আমি ক্লাছ 6 ৰ অধ্যায় 3 ৰ আমি অনুশীলনী 3 ৰ এ কেইটামান কোৱেশ্চন আমি আলোচনা কৰিম। তো চোৱা প্ৰথম কোৱেশ্চনটো কি আছে সংজ্ঞা লিখা। মৌলিক সংখ্যা, যৌগিক সংখ্যা, যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা এইবিলাকৰ কি দিছে সংজ্ঞা লিখিব দিছে, ঠিক আছে। তো মই আগতীয়াকৈ লিখি ৰাখিছো কাৰণ নহলে লাইভত লিখিলে কি হ'ব ভিডিওটো দীঘলীয়া হ'ব, যাৰ কাৰণে মই আগতীয়াকৈ লিখি লৈছো। তো যোৱা যে কি কৈছে প্ৰথমটো মৌলিক সংখ্যা, যে একৰ বাহিৰে যি সংখ্যাৰ উৎপাদক মাথোন দুটা এক আৰু সংখ্যাটো নিজে তেনে সংখ্যা কি কোৱা হয় মৌলিক সংখ্যা, যেনে 2 3 5, ঠিক আছে। চোৱা এতিয়া যে 2ৰ উৎপাদক দুটা কেনেকৈ হল, যে 2ক যেতিয়া আমি হৰণ দেউ 2 কিহেৰে হৰণ যায়, 2ক 1 এৰে যাব, 2 1 যায় 2, ঠিক আছে। এতিয়া হৰণ গৈছে, তাৰ পিছত 2ক 2 ৰেও হৰণ যাব, 2 1 যায় 2, ঠিক আছে। তেনেহলে ইয়াৰ উৎপাদক কেইটা হল 1 আৰু 2 মাথোন দুটা, সেই কাৰণে কি হ'ব 2 এটা মৌলিক সংখ্যা। ঠিক তেনেদৰে 3 এটা মৌলিক সংখ্যা কাৰণ ইয়াৰো উৎপাদক কি হ'ব দুটা। চোৱা 3ক যদি আমি 1 এৰে হৰণ যায় 3 1 যায় 3, তাৰ পিছত যদি আমি 3 ৰে হৰণ দেউ তেনেহলে কি হয় 3 1 যায় 3, এই দুটাৰে যায় আৰু বেলেগ সংখ্যাৰে 3 কি হয় হৰণ নাযায়, সেই কাৰণে কি হ'ব ইয়াৰ উৎপাদক মাথোন দুটা, যাৰ কাৰণে কি হ'ব 3 এটা মৌলিক সংখ্যা, ঠিক আছে। ঠিক তেনেদৰে এতিয়া চোৱা যৌগিক সংখ্যা। যৌগিক সংখ্যা কাক কয়, যে যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ কি হ'ব বেছি তেনে সংখ্যা কি কোৱা হ'ব যৌগিক সংখ্যা বোলা হ'ব, ঠিক আছে। প্ৰথমটো কি আছে যেনে 4 6 9 10। এতিয়া চোৱা 4ৰ উৎপাদক দুটাতকৈ বেছি কিনেদৰে হয়, তা চোৱা যদি আমি 4 লওঁ 4ক কিহেৰে হৰণ যায় 1 এৰেতো যাব কাৰণ 1ৰ প্ৰতিটো সংখ্যাক হৰণ যায়, তাৰ পিছত 2 এৰে 4ক হৰণ যাব, তাৰ পিছত কি যাব 4 এৰে 4ক হৰণ যাব। এতিয়া চোৱা 4ৰ উৎপাদক কেইটা আছে, এটা দুটা তিনিটা, তেনেহলে কি হৈছে দুটাতকৈ উৎপাদক কি আছে বেছি আছে, যাৰ কাৰণে কি আছে 4 এটা যৌগিক সংখ্যা। ঠিক তেনেদৰে 6 9 10 এইবিলাক কি এটা যৌগিক সংখ্যা। তাৰ পিছত কি চোৱা যুগ্ম সংখ্যা, যে যিবিলাক সংখ্যাৰ এককৰ স্থানত 0 2 4, 6 আৰু 8 থাকে তেনে সংখ্যা কি কোৱা হয় যুগ্ম সংখ্যা বোলে, যেনে 10। এতিয়া চোৱা 10ৰ এককৰ স্থানত কি আছে 0, তেনেহলে কি হ'ব 10 এটা যুগ্ম সংখ্যা। তাৰ পিছত ইয়াত চোৱা 12ৰ এককৰ স্থানত 2 থকাৰ কাৰণে কি হ'ব এই সংখ্যাটো যুগ্ম হ'ব, ঠিক আছে। তাৰ পিছত চোৱা অযুগ্ম সংখ্যা, যে যিবিলাক সংখ্যাৰ এককৰ স্থানত 1 3 5 7 আৰু 9 থাকে তেনে সংখ্যাবোৰক অযুগ্ম সংখ্যা বোলে। এতিয়া চোৱা যেনে 13ৰ এককৰ স্থানত কি আছে 3 আছে, যাৰ কাৰণে কি হ'ব 13 এটা অযুগ্ম সংখ্যা। তাৰ পিছত 15 চোৱা 15ৰ এককৰ স্থানত 5 থকাৰ কাৰণে 15 এটা অযুগ্ম সংখ্যা, ঠিক আছে। ঠিক তেনেদৰে 17 19 এইবিলাক কি এটা অযুগ্ম সংখ্যা। এতিয়া চোৱা 2 নম্বৰ কোৱেশ্চনটো কি দিছে, যে উৎপাদক আৰু গুণিতক কাক বোলে উদাহৰণৰ সহ বুজাই লিখা। তাৰ পিছত যে প্ৰকৃত আৰু অপ্ৰকৃত উৎপাদক কাক বোলে, ঠিক আছে। তেনেহলে কি আছে উৎপাদক কি, যে এটা সংখ্যাক যিহেৰে হৰণ যায় সিয়ে সেই সংখ্যাটোৰ উৎপাদক। চোৱা উদাহৰণ হিচাপে যেনে আমি যদি 4 লওঁ 4ক কিহেৰে হৰণ যায় 4ক 1 এৰে হৰণ যায় 2 এৰেও হৰণ যায় 4 এৰেও হৰণ যায়, তেনেহলে কি হ'ব 4ৰ উৎপাদক 1ও এটা উৎপাদক হ'ব, 2ও এটা উৎপাদক হ'ব আৰু 4ও এটা উৎপাদক হ'ব, ঠিক আছে। ঠিক তেনেদৰে কি হ'ব গুণিতক, কি দিছে গুণিতক, যে কোনো এটা সংখ্যাক আন এটা সংখ্যাৰে পূৰণ কৰিলে যি সংখ্যা পোৱা যায় তাক সেই সংখ্যাটোৰ গুণিতক বোলে। যেনে উদাহৰণ হিচাপে ল'ব পৰা, ধৰা এটা সংখ্যা লোৱা 2, তে 2ৰ লগত আন এটা সংখ্যা লগা যিকোনো সংখ্যা ধৰা 1, তেটো পূৰণ কৰিলে কি হ'ব 2 1 যা 2, তেনেহলে 2 এটা কি হ'ব 2 2ৰ এটা গুণিতক হ'ব। তাৰ পিছত 2ৰ লগত আৰু এটা সংখ্যা পূৰণ কৰা 3, 2 3 যা কিমান হ'ব 6, ঠিক আছে। তেনেহলে 6 এটা কি হ'ব 2ৰ গুণিতক, ঠিক আছে। ঠিক তেনেদৰে 2ৰ লগত এটা 4 পূৰণ কৰি দিয়ে তেনেহলে কিমান হ'ব 4 2 যা 8, তেনেহলে 8ও কি হ'ব এটা 2ৰ গুণিতক, ঠিক আছে। তাৰ পিছত চোৱা কি কৈছে প্ৰকৃত আৰু অপ্ৰকৃত উৎপাদক কাক বোলে, ঠিক আছে। এতিয়া প্ৰথমতে চোৱা অপ্ৰকৃত উৎপাদক, তা সকলো সংখ্যাৰে কি দুটাটো উৎপাদক সদায় থাকে, সেই দুটা কি 1 আৰু সংখ্যাটো নিজেই,
তাহলে এই উৎপাদক দুটা কোৱা হয় অপ্ৰকৃত উৎপাদক ঠিক আছে আৰু প্ৰকৃত উৎপাদক কাক কোৱা হ'ব যে এক আৰু সংখ্যাটোক বাদ দি বাকি উৎপাদকবোৰ কি কোৱা হ'ব প্ৰকৃত উৎপাদক বোলে যেনে ইয়াত মই আলোচনা কৰি দিছো যে কি হ'ব ধৰক 4 কিহেৰে হৰণ যায় 4ক 1 2 4 ৰে কি হ'ব হৰণ যায় ঠিক আছে এই ক্ষেত্ৰত 1 আৰু এই যে 4 এইটো হ'ব কি হ'ব আমাৰ এই দুটা হ'ব আমাৰ অপ্ৰকৃত ঠিক উৎপাদক আৰু যেটো বাকি আছে এই যে 2 তো কি হ'ব এটা হ'ব প্ৰকৃত এই 1 আৰু 4 কি হ'ব অপ্ৰকৃত আৰু বাকি যেটো আছে হেটো হ'ব প্ৰকৃত উৎপাদক ঠিক আছে এতিয়া চোৱা হৈছে না মিলিছে নাই যে 1 আৰু সংখ্যাটোক বাদ দি বাকিবোৰ উৎপাদক কি কোৱা হয় প্ৰকৃত তে 1 আৰু 4ক সংখ্যাটো মানে 4ক বাদ দিলে কি হ'ব 2 থাকিল তেনেহলে 2 তো হ'ব প্ৰকৃত আৰু বাকি 1 আৰু 4 কি হ'ব অপ্ৰকৃত ঠিক আছে ঠিক তেনেদৰে আৰু এটা লোৱা 6 লোৱা 6 কি হেৰে হৰণ যায় 6 হৰণ যায় 1 2 3 আৰু 6 তেনেহলে 1 আৰু সংখ্যাটো বাদ দিয়া 1 আৰু সংখ্যাটো বাদ দিলে বাকি থাকিল 2 আৰু 3 এই 2 আৰু 3 হ'ব প্ৰকৃত উৎপাদক আৰু 1 আৰু 6 হ'ব অপ্ৰকৃত উৎপাদক ঠিক আছে তোমালোকে এইখিনি সুন্দৰকৈ লিখি লবা ডাউনলোড কৰি লিখি লব পাৰিবা ঠিক আছে ধুনীয়াকৈ লিখি দিয়া আছে এতিয়া চোৱা নেক্সট এতিয়া চোৱা 3 নম্বৰ কোৱেশ্চন কি দি আছে তলৰ সংখ্যাবোৰৰ উৎপাদক উলিয়াই তাৰ পৰা মৌলিক উৎপাদক প্ৰকৃত উৎপাদক অপ্ৰকৃত আৰু যৌগিক উৎপাদকবোৰ পৃথক দেখুৱাব লাগে তাহলে প্ৰথমত দিছে আমাৰ 60 তাহলে 60 কিহেৰে হৰণ যায় 60 1 into কি যাব 60 61 যে 60 মিলি গৈছে ঠিক আছে তাৰ পিছত কি যায় 2 into 30 230 যে 60 মিলি গৈছে তাৰ পিছত হ'ব 3 into 20 ঠিক আছে 3 আৰু 20 পূৰণ কৰিলে কিমান হয় 60 হয় তাৰ পিছত চোৱা 4 পূৰণ 15 পূৰণ কৰিলে কিমান হ'ব 4 আৰু 15 পূৰণ কৰিলে 60 হ'ব তাৰ পিছত চোৱা 5 into 12 5 12 যে কিমান হ'ব 60 হ'ব তাৰ পিছত আৰু যায় 6 into 10 16 যে কিমান হয় 60 ঠিক আছে তেনেহলে তেকে 60 এর আটাইবোৰ উৎপাদক হল আটাইবোৰ উৎপাদক মানে কি যে 60 কিহেৰে হৰণ যায় এতিয়া চোৱা 60 1 এৰে হৰণ গৈছে তেনেহলে কি হ'ব 1 হ'ব তাৰ পিছত কি 2 ৰে হৰণ গৈছে 2 হ'ব 3 ৰে হৰণ যায় 3 হ'ব তাৰ পিছত কি গৈছে 4 আছে 4 ৰে হৰণ গৈছে তেনেহলে 4 এটা উৎপাদক হ'ব তাৰ পিছত 5 আছে 5 এটা উৎপাদক হ'ব 6 আছে 6 এটা উৎপাদক হ'ব তাৰ পিছত চোৱা এই যে 10 আছে 10 তারপর 12 15 তার পিছত 20 30 আৰু 60 এইবিলাক গোটেইখিনি কি হ'ব 60 অৰ্থাৎ 60 ৰ এটা কি হ'ব উৎপাদক হ'ব ঠিক আছে এতিয়া চোৱা কোৱেশ্চনটো কি কৈছে মৌলিক উৎপাদক বুলি কৈছে ঠিক আছে তেনেহলে এতিয়া চোৱা 60 ৰ মৌলিক উৎপাদক এতিয়া মৌলিক উৎপাদক কি হ'ব চোৱা ইয়াত মৌলিক কি আছে 2 আৰু 3 2 3 5 আছে ঠিক আছে তেনেহলে মৌলিক উৎপাদক 2 3 আৰু 5 এতিয়া সো ইয়াত আৰু মৌলিক আছে নেকি নাই কাৰণ বাকি যি মান আছে ইয়াতৰ উৎপাদক কি দুটাতকৈ বেছি আছে তেনেহলে এইবিলাক কি হ'ব বাকিবোৰ যৌগিক উৎপাদক ঠিক আছে এতিয়া চোৱা আকৌ কি কৈছে মৌলিক উৎপাদক হৈ গল এতিয়া হ'ব প্ৰকৃত উৎপাদক এতিয়া সো ইয়াত প্ৰকৃত উৎপাদক কি হ'ব 60 ৰ প্ৰকৃত উৎপাদক মই অলপ আগতে আলোচনা কৰিলো যে 1 আৰু সংখ্যাটোক বাদ দি বাকি সকলোবোৰ উৎপাদক কি হ'ব প্ৰকৃত তেনেহলে 1 আৰু
60 বাদ দিলে কিমান হ'ব 2 3 4 তাৰপিছত 5 6 10 12 15 20 30 এইবিলাক কি হ'ব প্ৰকৃত উৎপাদক আৰু অপ্ৰকৃত উৎপাদক কি হ'ব 60 ৰ অপ্ৰকৃত উৎপাদক কিমান হ'ব 11 60 ঠিক আছে এতিয়া চোৱা প্ৰকৃত উৎপাদক অপ্ৰকৃত উৎপাদক হৈ গ'ল তাৰপিছত কি আছে যৌগিক উৎপাদক মানে তো জানাই 60 ৰ যৌগিক উৎপাদক এতিয়া চোৱা 60 যৌগিক উৎপাদক মানে কি যাৰ কি উৎপাদক দুটাতকৈ বেছি আছে এতিয়া চোৱা 4 এটা যৌগিক 4 তাৰপিছত কিমান হ'ব 6 তাৰপিছত 10 12 15 20 তাৰপিছত কিমান হ'ব 30 এইবিলাক কি হ'ব যৌগিক উৎপাদক কাৰণ কি ইহঁতৰ উৎপাদক দুটাতকৈ বেছি আছে এতিয়া চোৱা 30 যদি আমি হৰণ দিওঁ কিহেৰে যায় 2 15 যা 13 3 5 যা 15 ঠিক আছে এতিয়া চোৱা ইয়াত উৎপাদক কেইটা আছে এটা দুটা তিনিটা আৰু আকৌ 30 হ'ব 1 হ'ব ইয়াত উৎপাদক বহুত কেইটা আছে অৰ্থাৎ দুটাতকৈ বেছি আছে তেন্তে কি হ'ব এইবিলাক এটা যৌগিক উৎপাদক হ'ব ঠিক আছে আৰু মৌলিক উৎপাদকবোৰ চোৱা মৌলিক উৎপাদকৰ 2 3 5 এইবিলাকৰ মাথন দুটাই উৎপাদক এক আৰু সংখ্যাটো নিজে ঠিক আছে এইটো হৈ গ'ল প্ৰথমে আমি আটাইবোৰ উৎপাদক উলিয়াই লৈছো তাৰ পিছত কি আছে মৌলিক মানে কি আছে যে যিবিলাকৰ উৎপাদক কেৱল দুটা এক আৰু সংখ্যাটো নিজে তেনেহলে কিমান কি হ'ব 2 3 আৰু 5 ঠিক আছে আৰু প্ৰকৃত উৎপাদক মানে কি এক আৰু সংখ্যাটোৰ বাহিৰে বাকি উৎপাদকবোৰ কি কোৱা হয় প্ৰকৃত আৰু এক আৰু সংখ্যাটো হৈছে অপ্ৰকৃত উৎপাদক যৌগিক কি আছে যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি সেইবিলাক কি কয় যৌগিক উৎপাদক এটা হৈ গ'ল এতিয়া কোৱেশ্চন নম্বৰ 4 টো এখন মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ চাৰ্ট ইৰাডেষ্টেনিছৰ চালনীত হয় এখন তালিকা তৈয়াৰ কৰিব দিছে তালিকাখন নিজে কৰিবা ঘৰত মই 5 নম্বৰ কোৱেশ্চনটো আলোচনা কৰি দিছো তো 5 নম্বৰটো কি কৈছে চোৱা তলৰ সংখ্যাবিলাকৰ প্ৰতিটোৰে প্ৰথম 5টা গুণিতক নিৰ্ণয় কৰা ঠিক আছে তেনেহলে আমি প্ৰথমত 8 ৰ 1 নম্বৰটো কৰিম 8 ৰ 5টা গুণিতক হল এতিয়া গুণিতক মানে কি এটা সংখ্যাক আন এটা সংখ্যাৰে পূৰণ কৰিলে যিটো পোৱা যায় সেইটো হয় গুণিতক এতিয়া চোৱা 8ক যদি আমি 1 এৰে পূৰণ কৰো তেনেহলে কি হ'ব 8 1 যা 8 তাৰপিছত 8ক যদি আমি 2 ৰে পূৰণ কৰো তেনেহলে কিমান হ'ব 16 8ক আমি যদি 3 ৰে পূৰণ কৰো তেনেহলে 24 তাৰপিছত 8ক 4 ৰে হৰণ কৰিলে 32 8ক 5 ৰে হৰণ কৰিলে 40 ঠিক আছে এতিয়া সো এটি কেইটা হল 1 2 3 4 5 এতিয়া এই কেইটাই হ'ব কি ইয়াৰ প্ৰথম 5টা গুণিতক থেকে 8 ৰ 5টা গুণিতক কি হ'ব 8 16 24 32 40 ঠিক আছে হেতু লিখিব নালাগে পিছত লিখিলে হৈ গ'ল 2 নম্বৰটো চোৱা কি দিছে 15 2 নম্বৰটো চোৱা কি আছে 15 তেনেহলে কি আছে 15 ৰ প্ৰথম 5টা হলে কি হ'ব 15 ক প্ৰথমত আমি 1 এৰে পূৰণ কৰিব লাগিব তেনেহলে কিমান 15 1 15 15 into 2 30 15 into 3 45 15 into 4 60 15 into 5 75 এতিয়া কি হ'ব 15 ৰ প্ৰথম 5টা গুণিতক
হল কি হ'ব এই পাঁচটা হ'ব ঠিক আছে এই পাঁচটা হ'ব কি আছে 15 30 45 60 আৰু 75 ঠিক আছে তো আজি ইমানেই আশা কৰিছোঁ সকলোৱে বুজি পাইছা যদি কোনো অসুবিধা হৈ আছে বা বুজাত কোনো প্ৰবলেম আছে তেনেহ'লে কমেন্ট কৰি জনাব অথবা ফোন কৰি মোক জনাব ঠিক আছে